নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টি চাই ভাল পাব আৰু সকলোৱে মৰম দিব। মই যিহেতু ৰুমত আছিলোঁ কিন্তু পুৰণা ৰুমটো এৰিম, সেইকাৰণে বস্তুবোৰ এটা ৰুমলৈ শ্বিফ্ট কৰিছোঁ। নতুন ৰুম ল'ম কিন্তু সেইটো আগষ্টত, যিহেতু জুলাই মাহত নাথাকোঁ, সেইকাৰণে বস্তুবোৰ তাতে থওঁ বুলি ওলালোঁ। আৰু বস্তুবোৰ সামৰি মেলি আজৰি হৈ ল'লোঁ, যিহেতু আবেলি আকৌ ঘৰলৈ যাবলৈ আছে। এয়া ঘৰলৈ আহিবলৈ বুলি ওলাই ল'লোঁ। বাছ ষ্টেণ্ডত উঠি গাড়ীত উঠি ল'লোঁ ঘৰলৈ অহা। আৰু আজিকালি গাড়ীবোৰত ইমান ভিৰি নথকা হ'ল, যিহেতু ইমান গৰম আৰু গাড়ীবোৰো ইমান ৰখাই যায়, আমনি লাগি যায়গৈ কিবা এটা। গাড়ীৰ পৰা নামিয়ে মই টমটমত উঠি ল'লোঁ, যিহেতু আৰু অলপ দূৰ যোৱাৰ পিছত আকৌ টমটম দুবাৰ ল'ব লাগে, সেইকাৰণে ডাইৰেক্ট লালুকৰ পৰাই ঘৰলৈকে লৈ গৈছোঁ। আৰু মই ফাইনেলি ঘৰ আহি পাই গ'লোহি। ঘৰ পাই ৰৈ থকা নাই, আকৌ দোকানলৈ বুলি আহিলোঁ। দোকানৰ পৰাই চিপছ চানা এইবোৰ লৈ ল'লোঁ। আকৌ তাৰ পৰা আহি কঁঠাল খাবলৈ বুলি ল'লোঁ। যিমান গৰম হ'লেও মই কঁঠাল খামেই, কাৰণ মোৰ কঁঠাল খাই বহুত ভাল লাগে। আমাৰ মালে চাওকচোন বৰফ ক'ত কৰিছে বাতিটোত। তাৰপিছত মই সন্ধিয়া চাহ বনাই ল'লোঁ। আৰু ইয়াক চাবচোন কেনেকৈ হাতটো দিলে মানে এনেকৈ আহি থাকে, তাক মানে মৰম কৰিব লাগে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আহিছোঁ, বাই।